নমস্কাৰ আজি আমি শিকোঁ আহক কেনেকৈ ইলেক্ট্ৰিচিটিৰ বিল আমি ঘৰতে থাকি পে'মেণ্ট কৰিব পাৰোঁ। এতিয়া যিহেতু যিমান পাৰোঁ আমি কামবোৰ ঘৰৰ পৰাই কৰিব লাগে ক'ভিড-19ৰ বাবে, গতিকে এই ক্ষেত্ৰত ইলেক্ট্ৰিচিটি বিল পে'মেণ্টৰ ক্ষেত্ৰতো আমি APDCL অফিচলৈ বা বিল কালেকশ্যন চেণ্টাৰলৈ যোৱাৰ দৰকাৰ নাই বা কোনো এজন তৃতীয় ব্যক্তিক আমি বিল পে'মেণ্টটোৰ কাৰণে অনুৰোধ কৰিবলগীয়া দৰকাৰ নাই। বহু ক্ষেত্ৰত আমি 10-20 টকা বেছিকৈ আনক দি পেলাই আমাৰ বিল পৰিশোধৰ বাবে তেওঁলোকক ৰিকুৱেষ্ট কৰিবলগীয়া হয়। গতিকে আহক আমি চাওঁ কেনেকৈ ঘৰৰ পৰা আমি বিল পে'মেণ্ট কৰিম। তাৰ কাৰণে আমি নেটটো অন কৰি গুগলত যাম। তাতে চাৰ্চত গৈ আমি APDCL টাইপ কৰিম। APDCL হ'ল আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। এটা আমি APDCL বিল পে' টাইপ কৰি চাৰ্চ কৰিম। চাৰ্চ কৰাৰ লগে লগে আমাৰ ইয়াত আহিব APDCL কুইক পে' বুলি এটা লিংক আহিব, তাত যাম। তাত যাওঁতে এইখন স্ক্ৰীন আহিব। ইয়াত আমি আমাৰ কনজিউমাৰ আইডিটো যিটো বিলত থাকে কনজিউমাৰ আইডিটো টাইপ কৰি ছাবমিট কৰিম। তাৰপিছত আমাৰ ডিটেইলছটো আহিব, কিমান এমাউণ্ট আছে কি নাই বিল। তাৰপৰা আমি পে'ত যাম। পে'ত গ'লে ইয়াত অপশ্যনখিনি আহিব, কিহত যাম, ডেবিট কাৰ্ড, ইণ্টাৰনেট বেংকিং এনেকৈ। মই ইয়াত ডেবিট কাৰ্ডত গৈ দেখাম। আপোনালোকৰ যদি ইণ্টাৰনেট বেংকিং ID পাছৱৰ্ড আছে তেনেহ'লে সেইটো ইউজ কৰিব। তাৰপিছত ইয়াতে আমি কাৰ্ড নাম্বাৰটো দিম। কাৰ্ড নাম্বাৰ দিওঁতে ইয়াত মই এটা ইনভেলিড নাম্বাৰ টাইপ কৰিছোঁ ছিকিউৰিটিৰ কাৰণত, কাৰণ কাৰ্ডৰ নাম্বাৰ বেলেগে পালে তাৰ অপব্যৱহাৰ কৰিব পাৰে। গতিকে ইয়াত আপোনালোকক দেখাবলৈ মই এটা ইনভেলিড নাম্বাৰ এটা টাইপ কৰিছোঁ। তাৰপিছত ইয়াত আমি মন্থটো দিব লাগিব। এই মন্থ ইয়েৰটো কাৰ্ডখনৰ ফ্ৰণ্ট ছাইডে থাকে, তাৰ এক্সপায়াৰী মন্থ আৰু ইয়েৰ সেইকেইটা আমি ইয়াত দিম কাৰ্ডত থকা মতে। আৰু তাৰ বেক ছাইডে থকা CVV নাম্বাৰটো আমি দিম ইয়াত। এই ক্ষেত্ৰত পুনৰ সোঁৱৰাইছোঁ যে কাৰ্ডৰ নাম্বাৰ, এক্সপাইৰেশ্যন ডেট আৰু তাৰ CVV নাম্বাৰ ভুলতো কেতিয়াও কাকো নিদিব। ইয়াৰ দ্বাৰা কাৰ্ডৰ অপব্যৱহাৰ হৈ আপোনাৰ একাউণ্টৰ টকাখিনি নাইকিয়া হ'ব পাৰে। ইয়াতে আমি কাৰ্ড হোল্ডাৰ নেমটো দিম। তাৰপাছত আমি মেক পে'মেণ্টত গৈ ক্লিক কৰিম। এতিয়া মেক পে'মেণ্টত ক্লিক কৰিম। এইটো কৰাৰ লগে লগে আমাৰ OTP আহিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ যিটো একাউণ্টত লিংক আছে, আৰু সেই OTPটো আমি ইয়াতে এণ্টাৰ কৰি মেক পে'মেণ্টত পুনৰ ক্লিক কৰিম। ইয়াতে আমি পুনৰ ক্লিক কৰিলোঁ, আৰু ক্লিক কৰাৰ লগে লগে আমাৰ ট্ৰানজেকশ্যন ছাকচেছফুল হৈ গ'ল, আমাৰ বিল পে' হৈ গ'ল। কিমান সহজ দেখিলেনে? 1 মিনিটো নালাগিলে আমাৰ ACB বিল পে'মেণ্ট কৰোঁতে। গতিকে এই ক্ষেত্ৰত আপোনাৰ সজাগ হওক। যিবোৰ এনে সুবিধা আছে ডিজিটেলি কৰিব পাৰি, আপোনালোকে ঘৰৰ পৰা কৰক। আৰু এই ক'ভিড-19ৰ সময়ত যিমান পাৰে জনসমাগম কমাওক। এতিয়া আমি চাওঁ আহক যে আমাৰ কেনেকৈ বিলটো পে'মেণ্ট থাকি গৈছে নেকি। এতিয়া আমি তাৰ কাৰণে কনফাৰ্ম কৰিবলৈ পুনৰ APDCL বিল পে' লৈ গ'লোঁ। তাত আমি আকৌ আমাক কনজিউমাৰ নাম্বাৰটো মাৰি ছাবমিট কৰিলোঁ। ছাবমিট কৰাৰ লগে লগে ইয়াত ওলালে, দেখিলে ন, ইউ ডু নট হেভ এনি আনপেইড আউটষ্টেণ্ডিং। তাৰমানে মোৰ অলৰেডি বিলখন পে' হৈ গ'ল। বিল পে' নকৰালৈকে ইয়াতে আপোনালোকৰ আহি থাকিব। গতিকে এনে সুবিধাবোৰ আপোনালোকে লওক। ধন্যবাদ।